নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এটি নতুন বিষয় লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আপোনালোকে মন কৰিছেনে, আমি কেতিয়াবা নিজক সলনি কৰিব চেষ্টা কৰিও বিফল হওঁ। আমি কেতিয়াবা বিচৰা ধৰণে মানুহৰ স্বভাৱ সলনি কৰিব নোৱাৰোঁ। কিয় বাৰু? বিজ্ঞানীয়ে এই কথা কৈছে যে সেয়া হৈছে আমাৰ তেজৰ গুণ। তেজৰ গ্ৰুপ অনুসৰি তেজৰ কিছুমান লক্ষণ আছে, যিয়ে আমাৰ স্বভাৱ চৰিত্ৰত বিচৰণ কৰে। তেন্তে চাওঁকচোন তেজৰ গ্ৰুপ অনুসৰি কোনটো গ্ৰুপৰ লগত আপোনাৰ স্বভাৱ চৰিত্ৰবোৰ মিল আছে। অ' নিগেটিভ এই তেজৰ গ্ৰুপৰ ব্যক্তিসকল প্ৰায় এওঁলোক ঠেক মনোবৃত্তিৰ সংকীৰ্ণ চিন্তা চৰ্চাবাদী হয়। অ' পজিটিভ এই তেজৰ গ্ৰুপৰ ব্যক্তিসকল সদায় সহায় কৰি ভাল পায় আৰু সামাজিক স্পষ্ট চেতনাদায়ক হয়। এ বি পজিটিভ এই তেজৰ গ্ৰুপৰ ব্যক্তিসকল প্ৰায় এওঁলোকক সহজে বুজিবলৈ টান আৰু এওঁলোক প্ৰায় ৰহস্যধৰ্মী হয়। বি নিগেটিভ এই তেজৰ গ্ৰুপৰ ব্যক্তিসকল সদায় নিজক লৈ ব্যস্ত থাকে আৰু আনতকৈ নিজৰ ভাল লগা বেয়া লগাত বেছি গুৰুত্ব দিয়ে। বি পজিটিভ এই তেজৰ গ্ৰুপৰ ব্যক্তিসকল প্ৰায় সদায় ত্যাগ বা উৎসৰ্গা কৰিব পাৰে। এ নিগেটিভ এই তেজৰ গ্ৰুপৰ ব্যক্তিসকল অধিক পৰিশ্ৰমী হিচাপে দেখা পোৱা যায় আৰু এওঁলোকে হাৰ্ডৱৰ্ক কৰিব পাৰে। এতিয়া আহোঁ এ ব্লাড টাইপৰ লোকসকল বা এ গ্ৰুপৰ যিসকল লোক আছে তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা তাৰ বিষয়ে চমুকৈ আলোচনা কৰোঁ। এ ব্লাড টাইপ থকা লোকসকল সংবেদনশীল, সহযোগী, আৱেগিক আৰু চতুৰ। তেওঁলোক অতি ধৈৰ্যশীল, আনুগত্যশীল আৰু শান্তি ভাল পায় আৰু কাৰো লগত কাজিয়াত লিপ্ত হ'ব ভাল নাপায়। কিন্তু কেতিয়াবা এই মানুহবোৰ অত্যাধিক সংবেদনশীল হৈ পৰে। তেওঁলোকে সমাজে নিৰ্ধাৰণ কৰা নিয়ম ভংগ কৰি ভাল নাপায় আৰু শিষ্টাচাৰ আৰু সামাজিক মানদণ্ডৰ প্ৰতি গুৰুত্ব নিদিয়ে। এই লোকসকলে সিদ্ধান্ত ল'বলৈ সময় উলিয়ায় আৰু জীৱনৰ সকলো ক্ষেত্ৰতে অত্যাধিক সংগঠিত যদিও মাল্টিটাস্ক কৰিব তেওঁলোকে নোৱাৰে। এতিয়া আহোঁ বি গ্ৰুপৰ তেজৰ ব্যক্তিসকলৰ বিষয়ে। এই লোকসকল অতি সৃষ্টিশীল আৰু দ্ৰুত সিদ্ধান্ত গ্ৰহণকাৰী, কিন্তু অৰ্ডাৰ লোৱাত তেওঁলোক ভাল নহয়। নিজৰ প্ৰতিটো অংশই তেওঁলোকে মনোনিৱেশ কৰিব বিচাৰে। তেওঁলোকৰ সকলো কামতে শ্ৰেষ্ঠ হ'বলৈ অতি প্ৰবল ইচ্ছা আৰু ড্ৰাইভ থাকে, কিন্তু এ ব্লাড টাইপৰ দৰে এই মানুহবোৰ মাল্টিটাস্কিঙত ভাল নহয়। বি ব্লাড টাইপ থকা লোকসকলৰ আনৰ প্ৰতি চিন্তাশীল আৰু সহানুভূতিশীল আৰু ভাল আৰু নিৰ্ভৰযোগ্য বন্ধুত্ব গঢ়ি তোলে। এই লোকসকলেও তেওঁলোকৰ ব্যক্তিত্বৰ নেতিবাচক বৈশিষ্ট্য যেনে স্বাৰ্থপৰতা, কেতিয়াবা অসহযোগী হোৱাৰ বাবেও বহু বৈষম্যৰ সন্মুখীন হ'বলগীয়া হয়। এতিয়া আহোঁ এ বি ব্লাড টাইপ থকা লোকসকলৰ বিষয়ে। এওঁলোক ব্যক্তিত্বৰ প্ৰকাৰৰ মিশ্ৰণ, ক আৰু খ, বিশেষকৈ এ বি ব্যক্তিত্বৰ প্ৰকাৰৰ মিশ্ৰণ বুলি ক'ব পাৰি। এই মানুহবোৰ জটিল আৰু দ্বৈত ব্যক্তিত্ব থাকিব পাৰে। তেওঁলোকে এ টাইপৰ দৰে লাজ লগা হোৱাৰ লগতে বি টাইপৰ দৰে আউটগয়িং হ'ব পাৰে। তেওঁলোকে নিজৰ প্ৰকৃত ব্যক্তিত্বক অচিনাকি মানুহৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে, যাৰ ফলত বেছিভাগেই বিশ্বাস কৰে যে তেওঁলোক মিশ্ৰিত ব্যক্তিত্ব। এই মানুহবোৰক ভালদৰে চিনি পোৱালৈ ডিকোড কৰাটো কঠিন। লগতে এই লোকসকল পৃথিৱীৰ আটাইতকৈ বিৰল তেজৰ প্ৰকাৰ। এ বি গ্ৰুপৰ ব্যক্তিসকল মনোমোহা আৰু সহজে বন্ধুত্ব গঢ়ি তোলে। বন্ধুৰ দল এটাত এ বি ব্লাড টাইপ থকা গ্ৰুপ কেতিয়াও নিজকে নিস্তেজ মুহূৰ্তত নাথাকিব। মানসিক চাপ চম্ভালিবলৈ তেওঁলোকৰ দুৰ্বল দেখিবলৈ পোৱা যায়। এতিয়া আহোঁ অ' ব্লাড টাইপ থকা লোকসকল। অ' ব্লাড টাইপ থকা লোকসকল সাহসী, আউটগয়িং আৰু গুগুটাৰ। নিজৰ বাবে উচ্চ মানদণ্ড নিৰ্ধাৰণ কৰাৰ অভ্যাস আছে। সেইবোৰ লাভ কৰিবলৈ যিমান পাৰে সিমান তেওঁলোকে চেষ্টা কৰে। এই লোকসকলৰ নেতৃত্বৰ গুণ উৎকৃষ্ট। সৰু সৰু কথাই তেওঁলোকক আমনি নকৰে, যাৰ বাবে তেওঁলোকক আন মানুহৰ আগত, বিশেষকৈ এ টাইপৰ আগত স্বাৰ্থপৰ যেন লাগে। তেওঁলোক উদাৰ, সদায় আৰু মৰমীয়াল, পৰিৱৰ্তনৰ লগত ভালদৰে খাপ খাই পৰে। ইহঁত স্থিতিস্থাপক আৰু নমনীয়, কঠিন পৰিস্থিতিত আন তেজৰ প্ৰকাৰতকৈ ভাল কাম কৰিব পাৰে। এইকেইটাই আছিলে আজি আমাৰ তেজৰ গ্ৰুপৰ বিষয়ে এটা চমু আলোচনা। গতিকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ অন্যান্য ভিডিঅ' পাই থাকিবলৈ ধন্যবাদ। জয় অসম।